1974 চনতে অসমত তৈলমৰ্দনৰ ৰাজনীতি চৰকাৰৰ আশীৰ্বাদৰ বাবে প্ৰধানমন্ত্ৰীৰ বুৱাৰীৰ নামত বিদ্যালয় সোনিয়া গান্ধী প্ৰাথমিক বিদ্যালয় দীনদয়াল মহাবিদ্যালয়ৰ নামত বিতৰ্ক চলি থকাৰ মাজতে প্ৰতিদিন টাইমৰ কেমেৰাত বন্দী সোনিয়া গান্ধীৰ নামৰ বিদ্যালয় লখিমপুৰ জিলাৰ ৰমানী চুকত 1974 চনত স্থাপিত এই বিদ্যালয় সোনিয়া গান্ধী বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী কিন্তু 1974 চনত কি আছিল সোনিয়া গান্ধী গাঁওবাসীৰ মতে 1974 চনতে বিদ্যালয়খনৰ নাম সোনিয়া গান্ধী দিয়া হৈছিল যেতিয়া বনাইছে তেতিয়াই দিয়া হৈছে আমি দেখিছো এটা বিশেষ নাম দিছে সোনিয়া গান্ধী না গান্ধী প্ৰাথমিক বিদ্যালয় তেতিয়াই দিয়া হৈছিল কি কাৰণে দিয়া হ'ল গাঁৱৰ ৰাইজে দিছিলে নে গাঁৱৰ ৰাইজে দিছিলে এইটো কেশৱ দাস বুলি এজন শিক্ষক আছিলে ইয়াত তেখেতে ইয়াৰ হেডমাষ্টাৰ আছিলে তেতিয়াই বনাইছিলে তেতিয়াই দিছিলে সোনিয়া গান্ধী প্ৰথম বোৱাৰী হৈ আহিছে ইন্দিৰা গান্ধীৰ বোৱাৰী হৈ আহিছে সেই সময়তে আমাৰ স্কুলখন প্ৰতিষ্ঠা হৈছিলে আৰু সেইকাৰণে তেখেতৰ বোৱাৰীকৰ নামতে স্কুলখন তেতিয়া আমাৰ নামকৰণ কৰা হৈছে কিন্তু 1974 চনত সোনিয়া গান্ধীৰ ৰাজনীতিক নাছিল 1968 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বুৱাৰী হৈছিল ইটালীৰ সোনিয়া 1970ত ৰাহুল গান্ধীৰ জন্ম 1972ত প্ৰিয়ংকা গান্ধীৰ জন্ম প্ৰত্যক্ষ ৰাজনীতিত যোগদান 1997 আপুনি শুনি আচৰিত হ'ব যে 1983 চনতহে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল সোনিয়া গান্ধীয়ে আৰু নাগৰিকত্ব লাভৰ 10 বছৰ পূৰ্বে লখিমপুৰত সেই সময়ৰ বিদেশী বুৱাৰীৰ নামত স্কুল কিন্তু কিয় সেই সময়ত গাঁৱৰ ৰাইজে শিক্ষাৰ আমূল পৰিৱৰ্তনৰ ফালে যাতে কংগ্ৰেছে লৈ যাব পাৰে সেইবুলি সেই সময়তে সোনিয়া গান্ধী নামটো নামাকৰণ কৰিছিলে আৰু আজিৰ প্ৰেক্ষাপটত আমি দেখিছোঁ যে দীনদয়াল উপাধ্যায় নামতো তেনেকৈ শিক্ষা বা চৰকাৰীভাৱে উদ্যোগ লৈছে সেই সময়ত চৰকাৰীভাৱে উদ্যোগ লোৱাৰ কাৰণে সোনিয়া গান্ধী নামটো পালে সেই সময়ত চৰকাৰীভাৱে উদ্যোগ লৈছিলে নে গাঁৱৰ মানুহে দিছে গাঁৱৰ ৰাইজে দিছে কিন্তু চৰকাৰৰ উদ্যোগো আছিলে লগত দীনদয়াল উপাধ্যায়ক লৈ বহু বিতৰ্ক হৈছে দীনদয়াল কোন দীনদয়ালৰ নাম কিয় এনে বহু প্ৰশ্ন উত্থাপিত হৈছে পিছে প্ৰতিদিন টাইমৰ সাংবাদিকে বিচাৰি উলিওৱা এই বাতৰিৰ পিছতে আপুনিও ক'ব তেল মৰাৰ ৰাজনীতি 1974 চনতো হৈছিল দিল্লীৰ বিদেশী বুৱাৰীৰ নামতো অসমত স্থাপন হৈছিল বিদ্যালয় বাহ অসমীয়া বাহ